হাই বন্ধুসকল, নিশ্চয় সকলোৰে ভাল। মই ৰাজুল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল টেক বয় আছামলৈ। অডিঅ' এডিটিং ছফ্টৱেৰ অডাচিটিৰ এইটো ছেকেণ্ড লেচন, আৰু এই ছেকেণ্ড লেচনৰ বন্ধুসকল আপোনালোকক মই বেছিক কেইটামান টুলছ আছে যিখিনি আপোনালোকে জানিবলগীয়া। সেইখিনি নাজানিলে আপোনালোকক যদি মই বেলেগ শিকাওঁ এডিটিং, তেতিয়াহ'লে আপোনালোকৰ পাজল হ'ব। সেইখিনি কথা আপোনালোকে জানি লওক আজি এই ভিডিঅ'টোত। যদি আপোনালোকে এই যিটো ছফ্টৱেৰ ডাউনলোড দিয়া নাই, তেতিয়াহ'লে মই ইয়াৰ ওপৰত যিটো ফাৰ্ষ্ট লেচন আছে তাতে মই কেনেকৈ ডাউনলোড দিব লাগে সেইটো মই দি দিছোঁ। তাৰ পৰা আপোনালোকে সেইটো ভিডিঅ' চাই আপোনালোকে এই ছফ্টৱেৰটো ডাউনলোড দিব, আৰু সেই ভিডিঅ'টোৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈ দিয়া আছে। চ' প্ৰথমে মই আপোনালোকক কওঁ, এটা আপুনি অডিঅ' ফাইল ইয়াতে লৈ ল'ব। চ' মই এটা অডিঅ' ফাইল লৈ লৈছোঁ। ফাইলত ক্লিক কৰাৰ পিছত অ'পেন অপশ্যনত গৈছোঁ। ইয়াতে গৈ অডিঅ' ফাইলটো মই লৈ লৈছোঁ, এনেকৈ ইয়াতে আনি লৈছোঁ। চ' দেখিবলৈ পাইছে মোৰ যিটো অডিঅ' ফাইল ইয়াতে আহি গৈছে। চ' এই অডিঅ' ফাইলটো মই আপোনালোকক বজাই শুনাই দিছোঁ। ঠিক আছে, আপোনালোকে দেখিবলৈ পাইছে এই যিটো এটা অডিঅ' হয় এইটো নন কপিৰাইট অডিঅ'। চ' এইটো মই বজাব পাৰোঁ, কোনো ধৰণৰ কপিৰাইট নাহে। চ' ইয়াতে আপোনালোকৰ প্ৰথম যিখিনি টুল আছে মই আপোনালোকক দেখাই দিছোঁ। এইটো প্ৰথম হ'ল প্লে বটন, এইটো হ'ল আপোনালোকৰ প'জ বটন, তাৰপিছত এইটো হ'ল ষ্টপ। চ' এই দুটা যিটো আছে এই দুটা হ'ল, এটা হ'ল ফৰৱাৰ্ড যিটো আছে স্কিপ টু ষ্টাৰ্টৰ। যদি আপোনাৰ গানটো বাজিয়ালৈ গৈছে তাৰ পৰা আপুনি ডাইৰেক্ট ষ্টাৰ্টত স্কিপ কৰি আনিব পাৰে, আৰু যদি গানটো বা অডিঅ'টো ইয়াতে আছে তেতিয়াহ'লে আপুনি লাষ্টলৈ স্কিপ কৰি লৈ যাব পাৰে। চ' এইটো হ'ল স্কিপ কৰা। আৰু এই যিটো অপশ্যন আছে এইটো ৰেকৰ্ডিং কৰাৰ কাৰণে ৰেকৰ্ডিং অপশ্যন। তাৰপিছত বন্ধুসকল আপোনালোকৰ ইয়াতে অপশ্যন আছে 6টা। এই 6টা অপশ্যনৰ প্ৰথমটো হ'ল চিলেক্ট। চ' আমি যিকোনো পাৰ্চন এটা চিলেক্ট কৰিবৰ কাৰণে, আমি ধৰা ইয়াতে বৰ্তমান ইয়াতে আছে। চ' চিলেকশ্যন কৰিবৰ কাৰণে আমি এই যিটো অপশ্যন আছে চিলেক্ট অপশ্যনটোত আমি ক্লিক কৰিব লাগিব। চ' ক্লিক কৰি ইয়াতে যিকোনো পাৰ্চন আমি ক্লিক কৰি এনেকৈ টানি আনিলে এইখিনি চিলেক্ট কৰা বুজাব। চ' দেখিলৈ পাইছে হোৱাইট যিখিনি পাৰ্চন হৈছে এইখিনি চিলেক্ট হৈ গৈছে। ওপৰত দেখিলৈ পাইছে এইখিনিৰ পৰা এইখিনিলৈকে চিলেক্ট তলত হৈ গৈছে। তো তাৰপিছত নেক্সট যিটো অপশ্যন আছে এইটো হ'ল ইনভেলপ। চ' ইনভেলপটো যদি মই ক্লিক কৰোঁ, ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনালোকে এনেকুৱাকৈ আপোনালোকৰ যিটো ট্ৰেক, এই ট্ৰেকৰ যিটো লেংথ, ফ্ৰিকুৱেঞ্চি লেংথ সেইটো কমাব পাৰিব আৰু বাঢ়াব পাৰিব। চ' দেখিবলৈ পাইছে মই এইটো কমাইছোঁ আৰু বঢ়াইছোঁ। যদি মই এতিয়া প্লে কৰোঁ, চ' ইয়াৰ যিটো চাউণ্ড এই চাউণ্ডটো অকণমান কমিছে, আৰু যদি মই আৰু কমাই দিওঁ দেন ইয়াৰ চাউণ্ডটো আকৌ কমি যাব। দেখিবলৈ পাইছে কমি গৈছে। চ' এনেকৈ আপুনি ফ্ৰিকুৱেঞ্চিৰ যিটো লেভেল আছে সেইটো আপুনি এনেকৈ কমাব পাৰে আৰু বঢ়াব পাৰে। ইয়াৰ পিছত আহিব ড্ৰ' টুল। ড্ৰ' টুলটো ইউজ কৰিবৰ কাৰণে আপুনি প্ৰথমে চিলেক্ট টুলটোত ক্লিক কৰক। ক্লিক কৰি ধৰা হ'ল মই এইখিনি পাৰ্চেণ্ট চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰাৰ পিছত বন্ধুসকল একেবাৰে লাষ্টত এটা অপশ্যন থাকিব, দেখিবলৈ পাইছে জুম টুগল। তো জুম টুগলত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখিবলৈ পাইছে বন্ধুসকল ইয়াতে বহুকেইটা টুগল আহিছে যেন দেখিছে। চ' ইয়াৰে যদি আপুনি জুম যিটো টুল আছে এইটো ক্লিক কৰি ইয়াৰে গোটেইখিনি বস্তু আপুনি এনেকৈ দেখি পাইছে প্ৰতিটো ফ্ৰিকুৱেঞ্চি আপুনি এনেকৈ টানি আনি উঠা নমা কৰিব পাৰে। চ' দেখিবলৈ পাইছে মই যদি এনেকৈ টানি লৈ আহোঁ তেতিয়া দেখিবলৈ পাইছে গোটেইখিনি বস্তু ইয়াতে উঠি আহিছে। এনেকৈ আপুনি ফ্ৰিকুৱেঞ্চি উঠা নমা কৰিব পাৰে কোনোবাটো ঠাইত, বা কোনোবাটো যে অলগতীয়াল চাউণ্ড হৈ আছে তেতিয়াহ'লে আপুনি ইয়াৰ পৰা ডাইৰেক্টলি নোহোৱা কৰি দিব পাৰে এনেকৈ। চ' এইটো হ'ল ইউজ। এইটো কেনেকৈ ইউজ হয় সেইটো মই আপোনালোকক কৈ দিছোঁ। চ' ইয়াৰ মই বিশেষ এডিটিং কৰি দেখুওৱা নাই। চ' তাৰপিছত আহিব ইয়াতে জুম। চ' মই প্ৰথমতে জুম কৰিবৰ কাৰণে মই অৰিজিনেল যিটো ট্ৰেক সেইটো মই ইয়াতে আনি লৈছোঁ, মানে শ্বেপত, প্ৰজেক্ট শ্বেপত। তো ইয়াতে আহি গ'ল। অহাৰ পিছত নেক্সট যিটো টুল আছে সেইটো হ'ল জুম। জুম টুলটো যদি আপুনি ক্লিক কৰে তেতিয়াহ'লে আপুনি ধৰা হ'ল এইখিনি পাৰ্চেণ্ট জুম কৰিব লাগে, তাতে আপুনি ক্লিক কৰি থাকক, জুম হৈ যাব। চ' ইয়াতে লেফ্ট ক্লিক কৰিলে আপুনি জুম ইন হ'ব, আৰু ৰাইট ক্লিক কৰিলে জুম আউট হ'ব। নেক্সট যিটো অপশ্যন আহিব সেইটো আহিব টাইম শ্বিফ্ট। টাইম শ্বিফ্টটো কেনেকুৱা, যদি আপুনি ইয়াতে ক্লিক কৰে, ক্লিক কৰাৰ পিছত এই যিটো ট্ৰেক আছে এই ট্ৰেক গোটেইখিনি আপুনি এনেকৈ মুভ কৰিব পাৰিব, এঠাইৰ পৰা আন ঠাইলৈ নিব পাৰে। যদি এইখিনি আপোনাৰ কেতিয়াবা এডিটিঙৰ সময়ত প্ৰয়োজন হ'ব পাৰে কোনোবাটো ট্ৰেক এনেকৈ মুভ কৰিবৰ কাৰণে, তেতিয়াহ'লে আপোনালোকে এইটো ইউজ কৰিব পাৰে। এতিয়া ষ্টাৰ যিটো আছে এইটো হ'ল মাল্টি টুল। মাল্টি টুলটো এনেকুৱা, যদি আপুনি ইয়াতে ক্লিক কৰি দিয়ে এই 5টা যিটো অপশ্যন আছে এই 5টা অপশ্যন আপুনি একে টাইমতে পাব আৰু একে টাইমতে ইউজ কৰিব পাৰিব। চ' এইটো বেছিকেলি কৰিব নালাগে, কৰিলে কেতিয়াবা কৰি থকা সময়ত প্ৰব্লেম হ'ব পাৰে, আৰু যদি কেতিয়াবা আপোনাৰ প্ৰয়োজন হয় সেই হিচাপে আপুনি ল'ব পাৰে। তাৰপিছত বন্ধুসকল আপোনালোকৰ ছাইডত যিটো অপশ্যন আহিব এইটো হ'ল কাট। চ' ধৰক আপুনি এইখিনি বস্তু এনেকৈ চিলেক্ট কৰি লৈছে, এইখিনি বস্তু সিলেক্ট কৰাৰ পিছত যদি আপুনি কাটত কৰে তেতিয়াহ'লে এইখিনি পাৰ্চন কাট হৈ গ'ল, মানে নোহোৱা হৈ গ'ল। তাৰপিছত যদি আপুনি পেষ্ট কৰিবলৈ তেতিয়াহ'লে আপোনাৰ লিখিবলৈ আছে ইয়াতে
এটা বেডবৰ্ড দৰে আছে সো এই দুটো অপচন আছে এটা আপুনি ক্লিক কৰাৰ পিছত যিখিনি বস্তু কাট কৰিছিল এইখিনি আকৌ ইয়াতে পেষ্ট হৈ গ'ল ঠিক তেনেদৰে কাট কৰি যে আপুনি এইখিনি বস্তু যে ইয়াতে কাট কৰে কৰি আপুনি ইচ্ছা কৰিলে পিছফালে ইয়াতে কোনোবা ঠাইত আকৌ এইটো কৰি পেষ্ট কৰি ল'ব পাৰে সো এনেকৈ আপুনি কাট বা পেষ্ট কৰিব পাৰিব সো এইখিনি বস্তু মোক যেহেতুকে নালাগে তেতিয়াহ'লে আপোনালোকে ইয়াতে ডিলেট যিটো অপচন আছে আপোনাৰ কম্পিউটাৰ তাতে ক্লিক কৰাৰ পিছত ডিলেট হৈ যাব এতিয়া কথা হ'ল আমিতো এঠাইৰ পৰা কাট কৰি লৈ আহিলে এতিয়া সংটো আমাৰ বেয়া হৈ গ'ল সো আকৌ যদি আমাৰ ইয়াতে কাটখিনি লাগে আনডু কৰিব লগা হ'ল মানে আকৌ মানে বেক কৰিব লাগে ইয়াতে ক্লিক কৰি তেতিয়াহ'লে আপুনি এতিয়ালৈকে যিখিনি কৰিছে সেইখিনি বেক হৈ যায় থাকিব সো দেখিলে গৈছে তাতে এটা অপচন আহিছে যিখিনি মই ইয়াতে ডিলেট কৰিছিলোঁ সেইখিনি আহি গ'ল আৰু যদি মই বেক কৰোঁ তেতিয়াহ'লে সেইখিনি নোহোৱা হ'ব আকৌ য'ৰ পৰা মই কাট কৰিছিলোঁ তাতে আহি গ'ল এইটো হ'ল আনডু আৰু এইটো যদি কৰোঁ এতিয়া ৰিডু হৈ যাব সো এইখিনি আনডু বা ৰিডু কৰিবৰ কাৰণে আপুনি এই দুটা বস্তু ইউজ কৰিব পাৰে যদি আপোনালোকে এইটো ইউজ নকৰে তেতিয়াহ'লে কণ্ট্ৰল জেড কৰিলে আনডু হ'ব আৰু কণ্ট্ৰল ৱাই কৰিলে ৰিডু হ'ব তাৰপিছত আপোনাৰ আহিব ষ্ট্ৰীম এতিয়া ষ্ট্ৰীমৰ ক্ষেত্ৰত মই আপোনালোকক কওঁ ধৰক মোক এইখিনি পৰ্চনে লাগে যিখিনি মই চিলেক্ট কৰিছোঁ এইখিনি পৰ্চনে মোৰ প্ৰয়োজন তেতিয়াহ'লে আপোনালোকে ইয়াতে ষ্ট্ৰীমত ক্লিক কৰিব ষ্ট্ৰীম অডিঅ' আউটছাইড তাতে আপোনালোকে ইয়াতে ক্লিক কৰিলে এইখিনি বস্তু থাকিব বাকীখিনি নোহোৱা হৈ যাব তাৰপিছত আপোনালোকে যদি আকৌ ৰিডু কৰিব খোজে তেতিয়াহ'লে আকৌ ইয়াতে ক্লিক কৰিলে গোটেইখিনি বস্তু ছাইডত আহি যাব তাৰপিছত যদি আপোনাৰ বোলে নহয় মই সাইলেন্স কৰিব বিচাৰোঁ এইখিনি ঠাই মোক সাইলেন্স লাগে তেতিয়াহ'লে আপোনালোকে ইয়াতে অপচন এটা আছে সাইলেন্স অপচন ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে এইখিনি সাইলেন্স হৈ গৈছে তো মই আপোনালোকক প্লে কৰি দেখাই দিছোঁ সো ফ্ৰেণ্ডছ এইখিনি সাইলেন্স হৈ গ'ল তাৰপিছত যদি মই আকৌ যদি ইয়াতে আনডু কৰোঁ কণ্ট্ৰল জেড কৰিছোঁ এইবাৰ ইয়াতে আহি গৈছে সো এইখিনি বেছিক টুল তাৰপিছত এতিয়া কথা হ'ল এতিয়া এই যিটো অপচন আছে জুম আউট এণ্ড জুম ইন এইটো কি আচলতে ইয়াতে যিহেতুকে জুম আছে তো ইয়াতে কিয় দিয়া আছে সো কথাটো এনেকুৱা ধৰণৰ যদি আপুনি ইয়াতে ক্লিক কৰে যিকোনো ঠাইত আপুনি যদি সিলেক্ট কৰি লয় মই এইখিনি পাৰ্চন সিলেক্ট কৰি লৈছোঁ সিলেক্ট কৰি লোৱাৰ পিছত যদি মই ইয়াতে জুম কৰোঁ দেন সেইখিনি পাৰ্চনহে জুম হ'ব বেলেগ কোনো পাৰ্চনে জুম নহয় আৰু সেইখিনি পাৰ্চনে জুম আউটো হ'ব দেখিবলৈ গৈছে জুম আউট জুম ইন সেই ঠাইখিনি হৈছে তো এনেকৈ আপুনি জুম আৰু জুম ইন কৰিব পাৰে এতিয়া লগে ভাগে মই আপোনালোকক কাষৰ দুটা যিটো অপচন আছে সেই দুটা মই দেখাই দিছোঁ এইটো হ'ল আপোনাৰ ফিট চিলেকশ্যন টু উইথ আৰু এইটো হ'ল ফিট প্ৰজেক্ট টু উইথ সো ইয়াতে ফিট চিলেকশ্যন আৰু ফিট উইথটো বুজাবলৈ হ'লে যদি মই ইয়াতে উইথটো কওঁ দেখিবলৈ গৈছে এই প্ৰজেক্টটো বহুত সৰু হৈ গৈছে যিটো ৰিয়েল যিটো প্ৰজেক্ট ছেভ আছিল সেইটো নাই সো জুম বেছি আউট হৈ গৈছে তো মই ইয়াতে ক্লিক কৰিলে গোটেইখিনি মই যেতিয়া মই ইয়াতে অডিঅ'টো লৈছিলোঁ যি ছেপত আছিলে সেইটো ইয়াতে আহি গৈছে তাৰপিছত আপুনি যদি ইয়াতে কৰে তেতিয়াহ'লে আকৌ যিখিনি আপুনি সিলেক্ট কৰিছে সেইখিনি ইয়াতে আহি গৈছে মানে মই যদি এইখিনি সিলেক্ট কৰিছোঁ সিলেক্ট কৰাৰ পিছত এইখিনি মাত্ৰ গোটেইখিনি এৰিয়াত মোক কভাৰ হ'ব লাগে তেতিয়াহ'লে আপোনালোকে ইয়াতে ক্লিক কৰিব ক্লিক কৰিলে সেইখিনি পাৰ্চনে যিখিনি সিলেক্ট কৰিছে সেইখিনি ইয়াতে আহি যাব আকৌ যদি আপুনি ৰিটাৰ্ণ হ'ব খোজে আকৌ সেই চাইড আপুনি ইয়াতে আহি যাব সো এই দুটা বস্তু আপুনি প্ৰজেক্টটো উইথ আৰু ষ্ট্ৰীম উইথ কৰিবৰ কাৰণে আপুনি ইউজ কৰিব পাৰে সো দেখিবলৈ গৈছে এই যিখিনি মই বেছিক ইউজখিনি আপোনালোকক দেখাই দিছোঁ তাৰপিছত আপোনালোকৰ ওপৰত বহুখিনি অপশ্যন আছে ইফেক্ট কৰিবৰ কাৰণে সো মই নেক্সট ভিডিঅ'টো আপোনালোকক কাট কপি এণ্ড পেষ্ট কেনেকৈ কৰে কেনেকৈ ভিডিঅ' এডিটিং কৰে কেনেকৈ এটা বস্তু জইন কৰে সেইখিনি মই ক'ম সো কপি পেষ্টত ধৰা কেনেকৈ জইনিং হয় নেক্সট ভিডিঅ'টোত মই নেক্সট লেশ্যনত আপোনালোকক ক'ম সো আশা কৰিছোঁ বন্ধুসকল এই লেশ্যনটোত আপোনালোকে যিখিনি বেছিক টুল সেইখিনি বেছিক টুলখিনি আপুনি জানিব পাৰিছে সো বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু বেল আইকনটো ক্লিক কৰি দিব কাৰণ মোৰ যাতে এই লেশ্যনকেইটা আপোনালোকে মিছ নকৰে যদি মিছ হয় তেতিয়াহ'লে আপোনালোকে বুজি নাপাব সো বন্ধুসকল আজিলৈ এৰিলোঁ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ